ব্ৰিটিছৰ দিনতে ভাপ ইঞ্জিনত চলা এইখন ৰেল, যিখন ৰেল ব্ৰিটিছৰ গৌৰৱ ধ্বজা উৰাইছিল ভাপ ইঞ্জিনত চলি। আজিও এখন অসমৰ ৰেলৱে বিভাগৰ এক দুৰ্লভ সম্পদ, ভাৰতীয় ৰেলৱেৰ এক দুৰ্লভ সম্পদ। এই ৰেলখন ব্ৰিটিছৰ দিনতেই ভাপ ইঞ্জিনত চলিছিল। আজিৰ তাৰিখত কয়লাত নচলে, আজিৰ তাৰিখত বিদ্যুতত চলে ৰেল। দ্ৰুতবেগী হ'ল, 300 কিলোমিটাৰ স্পীডত ৰেল চলে। কিন্তু এই ৰেলখন মৰিয়নিত ইঞ্জিনৰ বিদ্যুতীয়ভাৱে ৰৈ গৈছিল, যাৰ ফলত আজিৰ তাৰিখত এখন ইতিহাস হৈ পৰাত মৰিয়নিতে সুন্দৰভাৱে সজাই থোৱা আছে। কিন্তু ৰেলৱে বিভাগে এই ৰেলখন মৰিয়নিৰ পৰা তিনিচুকীয়ালৈ লৈ যাব বিচাৰিছিল, যিহেতু তিনিচুকীয়াত তাত উপসংমণ্ডল বিভাগ আছে ৰেলৱে বিভাগৰ। তিনিচুকীয়ালৈ লৈ যাব বিচাৰিছিল, কিন্তু মৰিয়নিৰ বিভিন্ন দল সংগঠনৰ হেঁচাত এই ৰেলখন মৰিয়নি ৰৈ গ'ল। আৰু সুন্দৰভাৱে এটা পকী পিলাৰত ৰেলিং দি পেলাই সুন্দৰকৈ সজাই থোৱা আছে ৰেলখন। দৰ্শনাৰ্থীৰ কাৰণে ৰেলখন সুন্দৰকৈ সজাই থোৱা আছে আৰু সকলোৱে আহি এই ব্ৰিটিছৰ দিনৰ ৰেলখন উপভোগ কৰিব পাৰে। এখন সুন্দৰ ৰেল, যিখন ৰেলত ব্ৰিটিছে গৌৰৱ কৰিছিল আৰু আজিৰ তাৰিখত ভাৰতীয় ৰেলৱেৰ এক গৌৰৱৰ ধ্বজা। গতিকে এই ৰেলখন চাবলৈ হ'লে মৰিয়নিলৈ আহিব লাগিব। তিনিচুকীয়াত বা গুৱাহাটী মালিগাঁৱত এই ৰেলখন দেখা নাযায়। এই ৰেলখন আছে যোৰহাট জিলাৰ মৰিয়নিত। সুন্দৰকৈ সজাই থোৱা আছে ৰেলখন, আৰু এই ৰেলখনত এতিয়া ভাৰতীয় ৰেলৱেৰ এক দুৰ্লভ সম্পদ। ভাপ ইঞ্জিনত চলা এই ৰেলখন চাবৰ কাৰণে অগণন লোক আহে। গতিকে কোনো লোকে আহিলে মৰিয়নি ৰেল ষ্টেচনত এই ৰেলখন সুন্দৰকৈ চাব পাৰে।